নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ফালৰ পৰা নতুন নিযুক্তি আহিছে অৰ্থাৎ নটিফিকেশ্যন আহিছে যেটো আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত ৭৪০০ এটা ভেকেন্সি আহিছে সকলো তথ্য আজি এই ভিডিঅ'টোত লাভ কৰিব গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বন্ধুসকল ভেকেন্সি আহিছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা আৰু ইয়াত পোষ্ট ওলাইছে কমিউনিকেশ্যন হেল্থ অফিচাৰ টোটেল পোষ্ট আছে ৭৪০০ এটা আৰু ইয়াৰ এপ্লাই মোডটো অনলাইন আৰু অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ চেলাৰীটো আপোনাৰ ২৫,০০০ লৈকে যাব আৰু এপ্লিকেশ্যন ফিজটো জেনেৰেলে হওক বা OBC MBC সকলোৱে কোনো পে কৰিব নালাগে আৰু এইটো এজ লিমিটটো মেক্সিমাম এজ আপোনালোকে 40 বছৰ বয়সলৈকে কৰিব পাৰিব এজ ৰিলেক্সেশ্যনো পাব অফিচিয়েল নটিফিকেশ্যনটোত চালে গম পাব মই দি দিম আপোনাৰ ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো দি দিয়া হ'ব আপোনালোকে চাই ল'ব পাৰিব আৰু সিলেকশ্যন প্ৰচেছটো আপোনাৰ এটা ৰিটেন এক্সাম হ'ব আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে candidate should have the pass BSc nursing or post basic BSc nursing from recognized board or university or institute অৰ্থাৎ আপোনালোকে BSc nursing কৰা হ'ব লাগিব যেটো আপোনাৰ নাৰ্ছিঙৰ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্ট আপোনাৰ লাগিব এপ্লাই কৰিবলৈ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ফটো লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড এডুকেশ্যন অল সাৰ্টিফিকেট লাগিব আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ লাগিব আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে এটো আৰু ইয়াৰ আপোনাৰ লাষ্ট ডেটটো ষ্টাৰ্টিং ডেটটো হৈছে 28 অক্টোবৰ আৰু লাষ্ট ডেটটো 17 নৱেম্বৰ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে বেছি সময়ো নাই আপোনালোকে এপ্লাই কৰিলে ভাল যিসকল নাৰ্ছ কোৰ্স কৰা আছে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এটো অল ইণ্ডিয়া ভেকেন্সি হয় আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু তাৰ পৰা আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটলৈ আহি যাব নেক্সট এতিয়া আপোনালোকে তললৈ গৈ পিনি ইয়াত দেখিব যে প্ৰথম যোনটো এইটোত এপ্লাই কৰিব লাগিব কেণ্ডিডেট ৰিকুৱাৰমেণ্ট পৰ্টেলটো খোল খাই যাব আৰু তাত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকে এইটো ৱেবছাইটত আহি যাব আৰু কেণ্ডিডেট লগইন পেজত আপোনালোকে নিজৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব তেতিয়া আপোনালোকে নেম লাগিব ডেট অফ বাৰ্থ লাগিব মোবাইল নম্বৰ ইমেইল আইডি আৰু আপোনালোকে কোৱালিফিকেশ্যনটো সিলেক্ট কৰিব কি কৰিছে ইয়াত ডিটেইলছ আহি যাব আৰু ইয়াৰ ডমিচাইলটো লাগিব আপোনাৰ কেটেগৰী আপোনালোকে দিব পাৰিব তাত আৰু ইয়াৰ কেটেগৰী দিব আৰু তাৰপিছত সাবমিট কৰি ফৰ্মখন এপ্লাই কৰিব পাৰিব আজি ভিডিঅ'টো ইমানেই